কি কৰিছ? এনে এইমাত্ৰ চাহ খালো। ক কথা এটাৰ বাবে ফোন কৰিছিলো। কি? মোক চাচোন কেনেকুৱা লাগিছে। ৱাও, মই লক্ষ্যই কৰা নাছিলো জান। ইমান সাজি কাচি ক'ত যাও? সৌৰভ আহি আছে ফুৰিবলৈ। বাহ বাহ, তহঁতৰে দিন ভাল চলিছে দেই। কিয় তহঁত নাযাও নেকি কিবা? ৱাও, কথা ক'ব জনা হলি মানে। পিছে ক'ত যাবি কচোন? দীপৰ বিলৰ যে সেই ঠাইখিনি তাতেই যাম। তাতে বিৰাট মজা লাগে জান গৈ। ময়ো পৰহি গলো নহয় ৰাহুলৰ লগত। বিৰাট মজা লাগিছিল দেই। এতিয়া আমাৰে দিন ভাল দেখোন বোলে। নহয় আজি ঘৰত থাকি বিৰাটেই বৰ লাগিছে। ফুৰিব গলো হয়, ৰাহুলেনো ব্যস্ত আছে, সেইকাৰণে তেনেকৈ কোৱা গ'ল। হ'ব দে ৰচোন। এই দুযোৰ চাচোন কোনযোৰ ভাল লাগিছে? বেলেগ কালাৰ নাই নেকি? আছে, কিন্তু এই দুযোৰ সৌৰভে দিছে। তেতিয়াহ'লে কলাযোৰ পিন্ধ, বেছি ভাল লাগিব। আৰু লিপষ্টিকটো অলপ ডাঠকে ল, ল'ৰাবোৰে ভাল পায়। ৰচোন, মই এটা বস্তু আনিছো। চাচোন এইযোৰ কেনেকুৱা লাগিছে? নতুনকে লৈছো। বৰ ধুনীয়া লাগিছে, কিন্তু প্ৰতিটো উজ্জ্বল হোৱালে আৰু অলপ ভাল লাগিল হয়। কেতিয়া কিনিলি? ৰাহুলে দিছে। তই যে ৰাহুল ৰাহুল কৰি আছ, তই বিতুপনৰ লগতহে আছিলি, কি হ'ল মানে? লগ পালে কম দে। ৰাহুল এতিয়া নহয়তো, কলেজৰে। ৱাহ, দুটা আমিচোন গমেই নাপাওঁ। টেলেণ্টেড গাৰ্ল হা। এইবিলাক তই নুবুজিবি দে। পিছে ঘৰত কি কৈ ওলাই যাবি কচোন? লগৰ লগত যাম বুলিয়ে কৈছো। মামাহঁতৰ তাত গৈছে, অহাৰ আগতে ওলাব লাগিব। ৰচোন, সৌৰভ আহিল চাগে। চিনাকিটো কৰাই দে আকৌ। তই তাক লগেই পোৱা নাই ন? তেতিয়াহ'লে 1 মিনিট। সৌৰভ, ইয়া পল্লৱী, ইয়া সৌৰভ। আমি দুটা কলেজৰ পৰা বেষ্ট ফ্ৰেণ্ড। ৰাহুল? কি ধেমালি কিয় কৰা? এইটো দেখোন ৰাহুলহে। ইয়া সৌৰভহে। মানে ইপিনে চা। কি হ'ল? সঁচা ক, তই ৰাহুল নহয় মানে? হয়। কি মানে নহয় সৌৰভ? কি বিলাক তুমি? লিমা, দুয়োকো ঠকিলে মানে? সৌৰভ, তুমি কিয় এনেকুৱা কৰিলা? যোৱা আজিৰ পৰা, একো সম্পৰ্ক নাই আমাৰ মাজত। আৰে তুমি বুজাচোন, আগতে মোৰ কথাটো শুনা। কি শুনিব লাগে কোৱা? তোক লগ পালে মই ৰবাহে, আগতে মোকতো ক'ব দিয়া। মানে কবিয়ে কৈছে যে প্ৰেম বস্তুটো এনেকুৱা এটা বস্তু যাক তুমি যিমানেই বিলাবা সিমানেই পাবা। সেইবাবেহে। তাত মোৰনো কি ভুল কোৱা? মইতো দুয়োজনীকে সমানেই ভাল পাওঁ। দুয়োজনীয়ে মোৰ জীৱন। তোমালোক দুজনীৰ বাদে আৰু মোৰ কোন আছে কোৱা? সংগীতা, ইয়া আকৌ কোন? মানে একো মই ভাল পাওঁ। কি?